তো গাইস কি ধুনিয়া Hey guys, so welcome back to my YouTube channel Anjana's vlog. So guys, কেনেকুৱা আছে আপোনালোক সকলে আশা কৰো আপোনালোক সকলে ভাল আৰু মইও বহুত ভালে আছো। আজি যিহে গৰম গাইছ আৰু আজি মই যাবলৈ ওলাইছো কামাখ্যাৰ ওচৰত যে maligaon flyover টো বনাইছে নহয় উদ্ঘাটনো হৈছে তাকে চাবলৈ আজি গৈ আছো। তেন্তে আহক আমি যাও আৰু ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছো। সম্পূৰ্ণ চাই থাকিব দেই। তো গাইছ আমি গৈ আছো এতিয়া আৰু আগৰ দৰে এনেকুৱা জাম নাই এতিয়া খালি আছে যেটো নহলে আগত বাপৰে বা 1 ঘণ্টা 2 ঘণ্টা জামতে আটকি থাকিবলগীয়া হৈছে এতিয়া ফ্লাইঅভাৰ হোৱাৰ পৰা মানে বহুত সুবিধা হৈছে একদম চাইছে ইমান গৰম হৈছে যদিও মানে বতাহ লাগি আছে বতাহ লগা নাই এতিয়া আহক আমি যাই তো গাইছ এয়া আমি পাই গলো নীলাচলৰ ফ্লাইঅভাৰত চাওক উঠি গলো কি ধুনীয়া ফুল চুল দি পেলাই সজাইছে কাশ মই যদি 30 আগষ্টৰ দিনা আহিব পাৰিলো হয় গাইছ বহুত দীঘল হয় বোলে মই ইমান একো গম নাপাওঁ নিউজটোৰ কথা যিখিনি শুনিছোঁ আপুনি চাব আহি আছে ইয়াতে সেইকাৰণে মই আহিছোঁ আজি তো গাইছ বহুত লম্বা আৰু একদম জাম নাই চাওক খালী খালী ৰাস্তা একদম Assam longest road bridge nilachal flyover maligaon তো গাইছ 30 আগষ্ট ৰক্ষা বন্ধনৰ দিনাই আমাৰ সকলোৰে প্ৰিয় আৰু সন্মানীয় CM ডক্টৰ হেমন্ত বিশ্ব শৰ্মা যেহেতু আমাৰ মাজত তেওঁ মামা বুলিয়ে পৰিচিত এই মামাই মুকলি কৰিছিল এই নীলাচল ফ্লাইঅভাৰখন এইখন হৈছে অসমৰ আটাইতকৈ ডাঙৰ ফ্লাইঅভাৰ যাৰ ডিষ্টেন্স হৈছে 2.60 কিলোমিটাৰ আৰু এই ফ্লাইঅভাৰখন বনাওঁতে খৰচ হৈছিলে 420 কোটি টকা ফ্লাইঅভাৰখনৰ চাৰিওফালৰ সৌন্দৰ্য যথেষ্ট মনোমোহৰ যদি আপোনালোকে এতিয়ালৈকেও আহা নাই এই ফ্লাইঅভাৰখনত কিন্তু বহুত মিছ কৰি দিব দে সোনকালে আহক ইমান দীঘল হয় আৰু ইয়াত যে পেইন্টিং বিলাক কৰি